ফ্ৰেণ্ডছ আজি অলপ সময় ইয়াতে আইচক্ৰীম চাইচক্ৰীম খাইছোঁ আমাৰ শিৱসাগৰ পুখুৰী পাৰতে। এই আমাৰ বৰুণ দা আৰু এই আমাৰ কুন্দন দা তেওঁলোকে আইচক্ৰীম কিনিছে, মজা টেষ্ট। আৰু মোৰ পিছফালে একদম ধুনীয়া পুখুৰীটো আছে, আমাৰ শিৱসাগৰ ডাঙৰ পুখুৰী। আৰু গৰম দিন হোৱাৰ কাৰণে মানে অলপ যে ইয়াত ৰৈ আছোঁ, বতাহটো মাৰি আছে, মজা লাগিছে। ফেন চলাবলৈ বতাহ দি আছে যে চাওক, ওপৰৰ পৰা বতাহটো দি আছে কাৰণে মজা লাগিছে একদম। যি পুৰা পানীৰ চাউণ্ডটো আহি আছে। আইচক্ৰীম এতিয়া ফ্ৰেণ্ডছ আমি যাওঁগে আমাৰ ইয়াৰ বাইক পুৰা বৰুণদা ৰেডি। এনেকে দিনটো শিৱসাগৰখনত ঘূৰি ফুৰোঁ আৰু কেনেকে আমি আৰু উপায় নাই আৰু। যিটো গৰম পৰিছে মানে অলপ ইয়ালৈ আহিলেহে ভাল লাগে, পুখুৰী পাৰলৈ আহিলে মজা লাগে। পুৰা ধুনীয়াকৈ বতাহ দি আছে। আৰু এতিয়া আমি যাম ভি মাৰ্ট শ্বপিং মললৈ, তাত মানে কিবা এটা কিনিব তেওঁলৈ, কুন্দন দাই কিবা এটা কিনিব। ফ্ৰেণ্ডছ যিটো গৰম নহয়, এই ৰাস্তাটো তাতে ইয়াত বাটৰ নাট হৈ আছে চাব হা। এই আছক গাইছ বাটৰ নাট। মই ভাবিছিলোঁ মাৰপিট হৈছে নেকি, কিন্তু মাৰপিট নাই, আমাৰ বাটৰ নাট হৈছে। এয়া বঢ়িয়া বঢ়িয়া। অঁ দেখিলে ফ্ৰেণ্ডছ আপোনালোকে ইয়াত বাটৰ নাট হৈ আছে। আৰু ভিৰখনত ৰৈ চাবলৈও মানে শান্তি পোৱা নাই, মানে গৰম লাগিছে ন। মানে গৈ থাকিলে শান্তি লাগে, ৰৈ দিলে বেয়া গৰম লাগে। এইখনে আমাৰ টাউনৰ শিৱসাগৰ, এইখনেই আৰু শিৱসাগৰ বুলি ক'লে ইমান ডাঙৰ আৰু ইয়াতকৈ ডাঙৰ নহয় আৰু ইয়াতকৈ ডাঙৰ নাথাকিব। বেছি ডাঙৰ হ'লে বৰ অশান্তি হ'ব, তেল বেছি পৰিব, ঠিকে।